নমস্কাৰ বন্ধুসকল, কি খবৰ? সকলো নিশ্চয় ভালে আছে আৰু ভালে থকাৰ প্ৰতিশ্ৰুতি আজি আপোনালোকলৈ এটা ভিডিঅ' লৈ আহিছে। বন্ধুসকল সকলো চাই ভালে পাব চাগে ভিডিঅ'টো। আজি আকৌ লাখটকীয়া বাইদেউৰ ওপৰত কথা ক'বলৈ গৈ আছো। বলক তেতিয়াহ'লে ষ্টাৰ্ট কৰোঁ ভিডিঅ'টো। ভিডিঅ'টো কেৱল মনোৰঞ্জনৰ বাবেহে বনোৱা হৈছে, কোনো যাতে চিৰিয়াছকৈ নোলোৱা। আৰু ভিডিঅ'টো কেনেকুৱা পালা চাই কমেণ্ট কৰি জনাবা। তেতিয়াহ'লে ব'লা চাই লওঁ আৰু লাখটকীয়া বাইদেউক আজি ফালি লওঁ। বলক তেতিয়াহ'লে লাখটকীয়া বস্তু কি কি আছে চাই লওঁ। বলক মৃদুস্মিতা পগলা বিহীন, আজি মৃদুস্মিতা ভাষাহীন হৈ গৈছো, আজি মৃদুস্মিতা ৰাজ পগলা বিহীন। সেইটোতো কেলা তুমি হয়ে পগলা। য'ত কেলা 600 টকীয়া বস্তুটোৰ দাম কেলা 1 লাখ টকীয়া, য'ত 400 বস্তুৰ দাম কেলা 2 লাখ টকা। কোনে কয় এইটো? কেলা পগলাই কয় ন, তুমিয়ে পগলা। আৰু কেইটামান যে ৱৰ্ড ক'লা বিহীন, বিহীন শব্দৰ অৰ্থ বুজি পোৱা জানো? যদি পোৱা ন, কমেণ্ট বক্স খোলা আছে, কৈ দিবা কমেণ্টত। আৰু সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়া যাতে এই গুইত ভিডিঅ'টো পৰেগৈ। প্লিজ সকলোৱে শ্বেয়াৰ কৰা। আনিছো। ধেমালি কথা, আপোনালোকে পনীৰেৰে ভাত খাই পাইছেনে? পোৱা নাই দিয়ক। তাকো তোমালোকে পাইছা, মই পোৱাই নাই পনীৰ খাই। তোমালোকেও নাই পোৱা চাগে। যি বস্তুৰ দাম 1 লাখ টকা, লাখ টকা বস্তুৰ দাম। কেলা এজনী আছে ক'ত বে? কেলা মোৰ ওচৰত পাৰে নাই, এটা থাপৰ মাৰিলো এটা কেলা বাল। সেইটো কেলা কি বুলি পুহি আছে বে? লাখ টকা কেলা গেগনে দুইটা কে লাখ টকীয়া লাখ কেলা দিবচোন পনীৰ। আমিতো খাই পোৱা নাই, দেখিয়ে পোৱা নাই। কেলা আমাকো দিব। तो रुको, क्लाइमैक्स अभी बाकी है। নাপাব। মুকেশ আম্বানীৰ ৱাইফকো নীতা আম্বানীও পাত্তা নাপাব। ধনিয়া খাই আছো। অসমৰ প্ৰথমজন মানে মই লাখটকীয়া বাইদেউ থাকে ধনিয়া বজাৰ যিটো পুৰা জুই লাগি আছে। আম্বানী আৰু ৰীতা আম্বানীয়েতো আজিলৈকে ধনিয়া খাই পোৱা নাই, দেখিয়ে পোৱা নাই চাগে। তাই দেখিছে আৰু আমিও দেখা নাই। লাখ টকা কেলা ধনিয়া নে কেলা সেইটো বন খাইছা বে? তো কেলা ধনিয়া যিটো কেলা 5 টকা দাম সেইটো লাখ টকা। কেলা আঁতৰ ভিডিঅ' পা ভাল लावड़े हो तुम। দিব মোৰ ওজন এনেও এইবিলাক চিম্বল টিম্বল ওলাই গৈছে। মোক যদি চকু দিয়ে আকৌ মই মানুহজনে নাথাকি এনেকুৱা হৈ যাম। তুমিতো কেলা এতিয়াই নো আৰু কেলা পিছত এতিয়া শুকান মাজনী যা হৈ চাই পিছত আৰু কেলা অকণমানি পৌৱাত ঘূৰি পৌৱাটোৰ নিচিনা হ'বা। তাই কেলা লাখ টকীয়া কেলা খাই বে কেলা কেং তো সমান কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ একদমেই নাপাহৰিবা। আৰু ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ চব কৰি দিবা। আৰু ভিডিঅ'টো শ্বেয়াৰ কৰা, সকলোৱে শ্বেয়াৰ কৰি দিবা। অন্য এটা ভিডিঅ'ৰ প্ৰতিশ্ৰুতি আজিলৈ দিছোঁ। বাই, সুখত থাকা, শান্তিত থাকা। আৰু অন্য ভিডিঅ'ত লগ পাই আছোঁ। বাই।